ছাত্ৰ-ছাত্ৰীসকল, তোমালোকলৈ প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ পাঠ আৰম্ভ কৰিব লৈছোঁ। আজি পাঠৰ বিষয়বস্তু হৈছে দ্য ফাণ্ডামেণ্টেল ইউনিট অফ লাইফ, জীৱৰ মৌলিক একক। 1665 খ্ৰীষ্টাব্দত ৰবাৰ্ট হুকে তেওঁ নিজে সাজি উলিওৱা সাধাৰণ অনুবীক্ষণ যন্ত্ৰ অৰ্থাৎ মাইক্ৰস্কোপৰ সহায়ত এটুকুৰা কৰ্কৰ পাতল শ্বেত পৰীক্ষা কৰি থাকোঁতে কিছুমান মৌ কুঁহৰ নিচিনা সৰু সৰু কোঠালি দেখা পাইছিল। আৰু এই কোঠালিবিলাকক তেওঁ প্ৰথমতে চেল নাম দিছিল। চেল শব্দটো হৈছে এটা লেটিন শব্দ আৰু ইয়াৰ অৰ্থ হ'ল সৰু সৰু কোঠালি। এই পৰ্যবেক্ষণৰ দ্বাৰা জীৱদেহ যে কিছুমান পৃথক পৃথক এককৰ দ্বাৰা গঠিত তাক পোনপ্ৰথমে সাব্যস্ত কৰিবলৈ সক্ষম হৈছিল। এই চেলকে অসমীয়াত কোষ বুলি কোৱা হয়। কোষেই হৈছে জীৱৰ ফাণ্ডামেণ্টেল ইউনিট বা প্ৰাথমিক একক। কোষৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি জীৱবিলাকক দুটা ভাগত ভাগ কৰা হৈছে। যিবিলাক জীৱৰ দেহটো এটা কোষৰ দ্বাৰা তৈয়াৰী আৰু এটা কোষতেই শৰীৰৰ সকলো বিপাকীয় কাৰ্য সম্পন্ন হয়, সেই জীৱবিলাকক এককোষী জীৱ বুলি কোৱা হয়। যেনে এমিবা, পেৰামেচিয়াম, বেক্টেৰিয়া আদি। ঠিক একেদৰে যিবিলাক জীৱৰ কোষৰ সংখ্যা একতকৈ অধিক অৰ্থাৎ একতকৈ বেছি, সেইবিলাকক বহুকোষী জীৱ বুলি কোৱা হয়। আৰু এই বহুকোষী জীৱবিলাকৰ ভিতৰতেই আমি মানুহবোৰ আছোঁ। মানুহৰ দেহত কিমান কোষ আছে জানা? মানুহৰ ট্ৰিলিয়ন সংখ্যক কোষ আছে। বাৰু এতিয়া আমি এই মানুহৰ দৰে উন্নত জীৱৰ কোষবিলাকটো কেনেকুৱা তাৰ বিষয়ে আমি অধ্যয়ন কৰিম। কোষত কি কি থাকে তাৰ বিষয়ে অধ্যয়ন কৰিম। আৰু কোষত বিভিন্ন অংশ কিছুমান থাকে। এই অংশবোৰক চেল অৰ্গেনেলি ইংৰাজীত কৈ অসমীয়াত কোষাংগ বুলি কোৱা হয়। সেইখিনি এতিয়া আমি চাম। এই যে দেখিছা, এইটো এটা ইউকেৰিয়টিক চেল। প্ৰকেৰিয়টিক আৰু ইউকেৰিয়টিক দুই প্ৰকাৰৰ চেল আছে। ইউকেৰিয়টিক চেল মানে উন্নত চেল। আৰু বৰ্তমান মই তোমালোকক ইউকেৰিয়টিক চেলৰ বিষয়ে অকণমান দেখাব লৈছোঁ। এইখন হৈছে প্লাজমা মেমব্ৰেন বা কোষাৱৰণ। এয়া ইয়াৰ অৰ্থাৎ এণ্ডপ্লাজমিক ৰেটিকুলাম অৰ্থাৎ অন্তঃপৰশী জালিকা। এইটো কোষকেন্দ্ৰ। এয়া গলজি বডি। এয়া লাইছ'জম। এয়া মাইট্ৰকণ্ড্ৰিয়া। এয়া কোষপৰশ। এই কোষপৰশতে আকৌ অৰ্গেনেলিবিলাক উপঙি থাকে। ইয়াৰ উপৰি কোষত ৰাইব'জম থাকে। এই ৰাইব'জম কোষকেন্দ্ৰৰ ভিতৰত থকা নিউক্লিওলাছত সৃষ্টি হয়। নিউক্লিওলাছত ৰাইব'জম সৃষ্টি হৈ ই কোষকেন্দ্ৰাৱৰণৰ মাজেদি বাহিৰলৈ ওলাই আহি চাইটোপ্লাজমত অৰ্থাৎ প্ৰ'ট'প্লাজমত উপঙি থাকে। আৰু কিছুমান ৰাইব'জম এণ্ডপ্লাজমিক ৰেটিকুলাম অৰ্থাৎ অন্তঃপৰশী জালিকাত লাগি ধৰে। আৰু এই অন্তঃপৰশী জালিকাত লাগি ধৰা ৰাইব'জমবোৰতেই প্ৰ'টিন সংশ্লেষণ হয়। প্ৰ'টিন সংশ্লেষণ হয়। ৰাইব'জম হৈছে প্ৰ'টিন সংশ্লেষণৰ কাৰ্যালয় অৰ্থাৎ কেন্দ্ৰবিন্দু। কোষত ভেকুল অৰ্থাৎ ৰসধানী থাকে। এই ৰসধানী উদ্ভিদ কোষত আকাৰত ডাঙৰ হয় আৰু প্ৰাণী কোষৰ ক্ষেত্ৰত সংখ্যাতহে বেছি হয়, কিন্তু ই আকাৰত সৰু হয়। এই ৰসাধানীবোৰ কোষ ৰসেৰে পৰিপূৰ্ণ হৈ থাকে। ইয়াৰ দ্বাৰা কোষটো স্ফীত
আৰু দৃঢ় হৈ থকাত সহায় কৰে। উদ্ভিদৰ জীৱনত প্ৰয়োজন হোৱা বহু লাগতিয়াল পদাৰ্থ এই ৰসাধানী অৰ্থাৎ ভেকুওলত সঞ্চিত হৈ থাকে। সঞ্চিত পদাৰ্থবিলাক হ'ল এমিনো এচিড, শৰ্কৰা আৰু কিছুমান প্ৰ'টিন। এককোষী জীৱ যেনে এমিবাই খাদ্য ভক্ষণ কৰি ৰসাধানীত খাদ্য মজুত কৰি ৰাখে। সেইবিলাকক খাদ্য ঋক্তিকা বোলে। এনে কিছুমান এককোষী জীৱ আছে যিবোৰৰ ৰসাধানীয়ে কি কৰে, ইয়াৰ ভিতৰত জমা হৈ থকা অতিৰিক্ত পানী আৰু বৰ্জিত পদাৰ্থবোৰ এক্সক্ৰিশ্যন কৰে অৰ্থাৎ বাহিৰলৈ উলিয়াই পঠোৱাত সহায় কৰে। ইয়াৰোপৰি উদ্ভিদ কোষত প্লাষ্টিড নামৰ এবিধ কোষাঙু অৰ্থাৎ চেল অৰ্গেনেলি থাকে। এই প্লাষ্টিড দুই প্ৰকাৰৰ। যিবিলাকৰ ৰং আছে সেইবিলাকক বৰ্ণকণা, ইংৰাজীত ক্ৰোমোপ্লাছ, আৰু যিবিলাকৰ ৰং নাই সেইবিলাকক অবৰ্ণকণা, ইংৰাজীত লিউকোপ্লাছ বুলি কোৱা হয়। সেউজীয়া উদ্ভিদত থকা ক্ল'ৰ'প্লাছ এবিধ প্লাষ্টিড। সেউজীয়া ৰঙৰ হৰিতকণাবিলাক উদ্ভিদৰ সালোকসংশ্লেষণ প্ৰক্ৰিয়া চলাবৰ বাবে এবিধ গুৰুত্বপূৰ্ণ কোষ অংগাণু। ক্ল'ৰ'ফিল নামৰ সেউজীয়া ৰঞ্জক পদাৰ্থ থকাৰ কাৰণে সেউজীয়া উদ্ভিদৰ পাতত থকা প্লাষ্টিডবোৰৰ ৰং সেউজীয়া হয়। আৰু এই হৰিতকণাত পত্ৰহৰিতৰ উপৰিও হালধীয়া আৰু কমলা ৰঙৰ ৰঞ্জক পদাৰ্থ থাকিব পাৰে। সাধাৰণতে শ্বেতসাৰ, তৈল পদাৰ্থ আৰু প্ৰ'টিন কণিকাবিলাক সঞ্চয় হৈ থাকে। প্লাষ্টিডবিলাকৰ অভ্যন্তৰ আৱৰণীযুক্ত তৰপেৰে গঠিত। এইবিলাক ষ্ট্ৰমা নামৰ পদাৰ্থবিধত নিমজ্জিত হৈ থাকে। মনত ৰাখিবা, প্লাষ্টিডবিলাকৰো নিজা ডিএনএ আৰু ৰাইব'জম থাকে। উদ্ভিদ কোষত কোষবেৰ থাকে। মনত ৰাখিবা, কোষবেৰ আৰু কোষাৱৰণ একে নহয়। অৰ্থাৎ ইংৰাজীত কয় চেল ৱাল এণ্ড চেল মেমব্ৰেন অৰ প্লাজমা মেমব্ৰেন। এই দুটা একে নহয়। এই কোষবেৰ চেলুলোজ নামৰ ৰাসায়নিক পদাৰ্থবিধেৰে গঠিত। এই চেল ৱালে উদ্ভিদ দেহক গাঁথনি শক্তি প্ৰদান কৰে। ছাত্ৰ-ছাত্ৰীসকল, মই এতিয়া তোমালোকক সকলো সংকোষীয় কোষ অৰ্থাৎ ইউকেৰিয়টিক চেলত থকা প্ৰধান অংশ তিনিটা: চাইটোপ্লাজম, কোষাৱৰণ আৰু নিউক্লিয়াছ অৰ্থাৎ কোষকেন্দ্ৰৰ বিষয়ে ক'ম। কোষকেন্দ্ৰ অৰ্থাৎ নিউক্লিয়াছ হৈছে সংকোষীয় কোষৰ এটা মুখ্য অংশ। নিউক্লিয়াৰ আৱৰণ অৰ্থাৎ কেন্দ্ৰাৱৰণেৰে নিউক্লিয়াছৰ ভিতৰত থকা পদাৰ্থবিলাকক চাইটোপ্লাজমত ওপঙি থকা কোষস্থ পদাৰ্থবিলাকৰ পৰা পৃথক কৰি ৰাখে। নিউক্লিয়াছৰ ভিতৰত ক্ৰমেটিন নামৰ এখন জালিকা থাকে। এইবিলাক কিছুমান আঁহযুক্ত। কোষ বিভাজনৰ সময়ত ক্ৰমেটিন জালিকাখন ক্ৰম'জোমলৈ পৰিৱৰ্তিত হয় অৰ্থাৎ ৰূপান্তৰ হয়। আৰু এই ক্ৰম'জোম মানুহৰ কিমান থাকে জানা? মানুহৰ ক্ৰম'জোম থাকে 46ডাল। আৰু এই 46ডাল ক্ৰম'জোমৰে 23ডাল মাকৰ পৰা অহা আৰু 23ডাল দেউতাকৰ পৰা অহা। নিষেচনৰ সময়ত স্পাৰ্ম অৰ্থাৎ শুক্ৰাণু আৰু অভাম অৰ্থাৎ ডিম্বাণু একত্ৰিত হওঁতে ডিম্বাণু আৰু শুক্ৰাণুৰ যোগেদি এই ক্ৰম'জোম একত্ৰিত হৈ যোজনকোষ গঠন কৰিছিল। মনত ৰাখিবা, মানুহৰ ট্ৰিলিয়ন সংখ্যক কোষ আছে আৰু এই কোষত থকা কোষবিলাকৰ যিকোনো এটা কোষত থকা ক্ৰম'জোমৰ সংখ্যাহে 46ডাল বুলি কৈছোঁ। এই ক্ৰম'জোমবিলাকতেই জিন অৰ্থাৎ ডিএনএ থাকে আৰু এই ডিএনএবিলাকেই
মাক বাপেকৰ গুণাগুণ তেওঁলোকৰ সতি সন্তানলৈ কঢ়িয়াই লৈ যায়। ইয়াৰোপৰি নিউক্লিয়াছৰ ভিতৰত নিউক্লিঅলাছ নামৰ এটা অংশ থাকে। এই নিউক্লিঅলাছত ৰাইব'জোম তৈয়াৰ হয়। আৰু মনত ৰাখিবা, নিউক্লিয়া মেমব্ৰেনখনত কিছুমান সৰু সৰু ছিদ্ৰ থাকে আৰু এই ছিদ্ৰবিলাকৰ মাজেদি নিউক্লিয়াছৰ ভিতৰৰ পৰা নিউক্লিয়াছৰ বাহিৰ অৰ্থাৎ চাইটোপ্লাজমৰ অংশলৈ ট্ৰেন্সপৰ্টেশ্যন অৰ্থাৎ পৰিবহণ হয়। এই পট'প্লাজম অৰ্থাৎ কোষস্থ পট'প্লাজমবিলাকক চাইটোপ্লাজম বুলি কোৱা হয়। আৰু এই চাইটোপ্লাজমবিলাকেই হৈছে জীৱৰ জীৱনী শক্তিৰ আধাৰ। ইয়াতেই বিভিন্ন কোষ অংগাণু থাকে আৰু এই কোষ অংগাণুবিলাক এখন বেলেগ আৱৰণেৰে আবৃত হৈ এই চাইটোপ্লাজমত উপঙি থাকে। এই চাইটোপ্লাজমত বিভিন্ন ধৰণৰ ৰাসায়নিক পদাৰ্থ থাকে। সেইবিলাকৰ ভিতৰত মন'ছেকাৰাইড অৰ্থাৎ কাৰ্বহাইড্ৰেট, প্ৰ'টিন, লিপিড, নিউক্লিক এচিড, পানী, আইৰণ আদি থাকে। এই চাইটোপ্লাজমবিলাক অৰ্থাৎ পট'প্লাজমবিলাক অৰ্ধজলীয়া জেলি লাইক ট্ৰেন্সপাৰেণ্ট অৰ্থাৎ স্বচ্ছ পদাৰ্থ। কোষাৱৰণ বা প্লাজমা মেমব্ৰেন বা চেল মেমব্ৰেনে কোষস্থ পট'প্লাজমখিনি আগুৰি থাকে। এই আৱৰণখনে কিছুমান দ্ৰব্যক কোষৰ ভিতৰলৈ বা বাহিৰলৈ অহা যোৱা কৰাত সহায় কৰে। আনহাতে ই আকৌ কিছুমান দ্ৰব্যক ইয়াৰ মাজেদি সৰকি যোৱাত বাধা প্ৰদান কৰে। অৰ্থাৎ এই আৱৰণখন চয়নাত্মক ভেদ্য আৱৰণ, মানে চিলেক্টিভলি পাৰ্মিয়েবল মেমব্ৰেন। এই আৱৰণখনৰ মাজেদি কাৰ্বন ডাই অক্সাইড, অক্সিজেন আদি গেছৰ ব্যাপন অৰ্থাৎ ডিফিউজন হয়। আমি জানি আহিছোঁ যে কোনো পদাৰ্থ বা দ্ৰব্য সদায় তাৰ উচ্চ ঘনত্ব অঞ্চলৰ পৰা নিম্ন ঘনত্ব অঞ্চললৈ স্বতঃস্ফূৰ্তভাৱে গতি কৰে। কোষ আৰু ইয়াৰ বহিঃ পৰিৱেশৰ লগত গেছীয় পদাৰ্থৰ আদান প্ৰদানত ব্যাপন প্ৰক্ৰিয়াই উল্লেখযোগ্য ভূমিকা পালন কৰে। কোষাৱৰণখন অৰ্ধভেদ্য। অৰ্ধভেদ্য আৱৰণৰ মাজেদি পানীৰ অণুৰ ব্যাপন হোৱা প্ৰক্ৰিয়াই আশ্ৰিতি অৰ্থাৎ অছম'চিছ। যদিহে কোষটোৰ চাৰিওপাশৰ মাধ্যমটো পানীৰ গ্ৰাহতা কোষটোৰ পানীৰ গ্ৰাহতাতকৈ বেছি হয়, অৰ্থাৎ বাহিৰৰ দ্ৰব্যটোৰ গ্ৰাহতা লঘু, কিয়নো যিকোনো এটা দ্ৰৱত পানী দিয়া মানে দ্ৰৱটো লঘু কৰা। গাখীৰত পানী দিয়া কথাটোকে ভাবি চোৱাচোন। গাখীৰত পানী দিলে গাখীৰ পনীয়া হয়। এই পনীয়া দ্ৰব্যৰ পৰা ডাঠ দ্ৰব্যলৈ অৰ্ধভেদ্য আৱৰণৰ মাজেদি হোৱা পানীৰ সোঁতেই হ'ল আশ্ৰিতি অৰ্থাৎ অছম'চিছ। এনে দ্ৰৱক অল্পসাৰী দ্ৰৱ অৰ্থাৎ হাইপ'টনিক চলিউশ্যন বুলি কোৱা হয়। যদিহে কোষটোৰ চাৰিওপাশৰ মাধ্যমটোৰ পানীৰ গ্ৰাহতা কোষটোৰ সৈতে একে হয়, তাক সমসাৰী দ্ৰৱ অৰ্থাৎ আইচ'টনিক চলিউশ্যন বোলে। এনে ক্ষেত্ৰত সমপৰিমাণৰ পানী কোষটোৰ ভিতৰলৈ কোষাৱৰণেদি সোমায় আৰু সমপৰিমাণৰ পানী কোষটোৰ পৰা বাহিৰ অঞ্চললৈ ওলায়। এনেধৰণৰ পানীৰ সোঁত উভয়মুখে চলি থাকে। আকৌ যদিহে কোষটোৰ চাৰিওপাশৰ মাধ্যমৰ পানীৰ গ্ৰাহতা কোষটোতকৈ কম হয়, তেতিয়া কোষৰ ভিতৰৰ পানী কোষাৱৰণ বা কোষবেৰ আদিৰ মাজেদি বাহিৰলৈ ওলাই আহে, ফলত কোষটো কোঁচ খাই যায়। এনে দ্ৰৱক অতিসাৰী দ্ৰৱ অৰ্থাৎ হাইপাৰটনিক চলিউশ্যন বোলা হয়। সেইবাবে চেনিৰ পানী বা তেলৰ ভিতৰত
যিকোনো বস্তু ডুবাই থ'লে অণুজীৱই নষ্ট কৰিব নোৱাৰে, কাৰণ অণুজীৱবিলাক তাত সোমালে সি সিংক হৈ যায়, অৰ্থাৎ কোচ খাই যায়, ফলত ই মৰি যায়। সেইবাবে চেনি পানী বা তেলত আচাৰ সংৰক্ষণ কৰা হয়। অন্তঃপৰশী জালিকা চমুকৈ ইয়াৰ আৱৰণীযুক্ত নলিকা আৰু মোনাৰে গঠিত বৃহৎ জালিকা। এই জালিকাখন দুই প্ৰকাৰ, ৰাফ এণ্ডপ্লাজমিক ৰেটিকুলাম আৰু স্মুথ এণ্ডপ্লাজমিক ৰেটিকুলাম, অৰ্থাৎ খহটা অন্তঃপৰশী জালিকা আৰু মিহি অন্তঃপৰশী জালিকা। ৰাইব'জম লাগি থকাৰ কাৰণে এণ্ডপ্লাজমিক ৰেটিকুলামৰ কিছু অংশ খহটা দেখা যায় আৰু এই খহটা এণ্ডপ্লাজমিক ৰেটিকুলামতে, অৰ্থাৎ ইয়াত থকা ৰাইব'জমতেই প্ৰ'টিন চিন্থেচিছ হয়। শৰীৰৰ সকলো প্ৰ'টিন এই ৰাইব'জমতেই চিন্থেচিছ অৰ্থাৎ সংশ্লেষণ হয়। এই এণ্ডপ্লাজমিক ৰেটিকুলামৰ প্ৰধান কাম হ'ল কোষপৰশৰ বিভিন্ন অঞ্চলৰ মাজত বা কোষপৰশ আৰু কেন্দ্ৰৰ মাজত পদাৰ্থৰ সৰবৰাহ কাৰ্যত লিপ্ত হোৱা, অৰ্থাৎ ট্ৰেন্সপৰ্টেশ্যন মানে পৰিবহণ কৰা। মেৰুদণ্ডী প্ৰাণীৰ যকৃতত থকা কোষত মসৃণ অন্তঃপৰশী জালিকাবিলাকে অন্তঃকোষীয় বিষাক্ত দ্ৰব্য আৰু কিছুমান ঔষধক বিষাক্তহীন কৰাত বিশেষ ভূমিকা পালন কৰে। কেমিলো গল্জিয়ে পোনপ্ৰথমে গল্জি সংঘৰ বিষয়ে বৰ্ণনা দাঙি ধৰিছিল। এইবোৰ আৱৰণী বিশিষ্ট মোনাকাৰ গঠন, যিয়ে পৰস্পৰে সমান্তৰালকৈ সজ্জিত হৈ থকা চিষ্টাৰ্ণী থাকৰ সৃষ্টি কৰে। অন্তঃপৰশী জালিকাৰ গাতে সংশ্লেষিত হোৱা পদাৰ্থসমূহ গল্জি সংঘই কোষৰ ভিতৰৰ পৰা বাহিৰলৈ অনা নিয়াত অংশগ্ৰহণ কৰে। গল্জি সংঘৰ কাৰ্য হ'ল সঞ্চয়, উৎপাদিত পদাৰ্থবিলাক বন্ধন আৰু ৰূপান্তৰ। কোনো ক্ষেত্ৰত গল্জি সংঘই সৰল শৰ্কৰাক জটিল শৰ্কৰালৈ পৰিৱৰ্তন কৰিব পাৰে। গল্জি সংঘই লাইছ'ছ'ম গঠনতো সহায় কৰে। লাইছ'ছ'ম এটা মোনা আকৃতিৰ চেল অৰ্গেনেলি। এই লাইছ'ছ'মে কোষত প্ৰৱেশ কৰা অলাগতিয়াল দ্ৰব্যবোৰ আৰু কোষত উৎপন্ন হোৱা অলাগতিয়াল পদাৰ্থবিলাকক পৰিপাক কৰি কোষটোক নিকা কৰিব পাৰে। কোষত প্ৰৱেশ কৰা বাহিৰা পদাৰ্থ যেনে বেক্টেৰিয়া, খাদ্য, মৃত কোষৰ অঙ্গাণু আদি লাইছ'ছ'মে ভাঙি কিছুমান সৰু সৰু পদাৰ্থত পৰিণত কৰে। লাইছ'ছ'মত থকা এনজাইমে জৈৱ যৌগক সৰলীকৃত কৰিব পাৰে। শৰীৰৰ প্ৰয়োজনত যদি কোষটো ধ্বংস কৰিব লগা হয়, লাইছ'ছ'মৰ মোনাটো ফাটি যায় আৰু ইয়াত থকা এনজাইমে গোটেই কোষটোকে ধ্বংস কৰি পেলায়। সেইকাৰণে লাইছ'ছ'মক আত্মঘাতী মোনা বুলিও কোৱা হয় বা ছুইচাইড বেগ অৱ দ্য চেল বুলিও কোৱা হয়। মাইট'কণ্ড্ৰিয়া হৈছে দুই আৱৰণীযুক্ত এটা চেল অৰ্গেনেলি, অৰ্থাৎ কোষাংগ। ইয়াৰ বহিঃ আৱৰণীখনত যথেষ্ট ৰন্ধ্ৰ থাকে আৰু ভিতৰৰ আৱৰণীখন ভাঁজযুক্ত। এই ভাঁজবোৰতেই এটিপি অৰ্থাৎ এডিনোচিন ট্ৰাইফচফেট উৎপন্ন হয় আৰু এই এটিপি জীৱৰ শক্তিৰ মূল উৎস। সেইকাৰণে মাইট'কণ্ড্ৰিয়াক পাৱাৰ হাউচ অৱ দ্য চেল অৰ্থাৎ কোষীয় শক্তিৰ ভঁৰাল হিচাপে আখ্যা দিয়া হয়। এই মাইট'কণ্ড্ৰিয়াৰ এটা উল্লেখযোগ্য বৈশিষ্ট্য আছে। ইহঁতৰ নিজৰ DNA আৰু ৰাইব'জম থাকে। সেইবাবে মাইট'কণ্ড্ৰিয়াই নিজৰ প্ৰ'টিন নিজে তৈয়াৰ কৰি ল'ব পাৰে। বাৰু ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে এটা কথা বিশেষভাৱে মনত ৰাখিবা, কোষ বুলিলে আমি প্ৰধানিক দুবিধ কোষেই পাওঁ। এবিধ সংকোষীয় অৰ্থাৎ ইউকেৰিঅটিক চেল, যিবোৰ কোষৰ বিষয়ে মই ডিটেইলছে এতিয়া ক'লোঁ, আৰু অন্যবিধ হৈছে প্ৰকোষীয় কোষ, যিবোৰ নিম্ন শ্ৰেণীৰ উদ্ভিদ বা নিম্ন শ্ৰেণীৰ কিছুমান জীৱত, বেক্টেৰিয়া বা অণুজীৱত এই কোষটো দেখিবলৈ পোৱা যায়। আৰু এই নিম্ন শ্ৰেণীৰ প্ৰকোষীয়
কোষটো এটা লক্ষণ আছে কি ইয়াৰ কেন্দ্ৰাৱৰণ নাথাকে। কোষকেন্দ্ৰৰ ভিতৰত থকা সকলো জেনেটিক মেটেৰিয়েল বা জেনেটিক যিবিলাক বস্তু ক্ৰম'জোম তাত নাথাকে, তাত DNA থাকে আৰু এই DNAবিলাক চাইটোপ্লাজমত উপঙি থাকে। আৰু তোমালোকে পাঠৰ ওপৰত সংগতি ৰাখি পাঠটো ভালদৰে চাবা, পঢ়িলে ভাল লাগিব।